অসম সমিতি চেন্নাইৰ উদ্যোগত চেন্নাইত অনুষ্ঠিত হোৱা চাৰিদিনীয়া জ্যোতি সংগীত কৰ্মশালাৰ অন্তত ছেপ্টেম্বৰ 1 তাৰিখ দেওবাৰে তেওঁলোকৰ এখন কিনো শিকিলে কৰ্মশালাখনত তাৰে এক প্ৰডাকশ্যন ডে'ৰ আয়োজন কৰা হৈছিল আৰু তাৰে কিছু স্মৃতি ধৰি ৰাখিবলৈ ভিডিঅ'টো কৰি থলোঁ। আহকচোন চাওঁ। এয়া লাহে লাহে আয়োজক আৰু অৰ্গেনাইজাৰ্ছ আৰু পাৰফৰ্মাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাক লাহেকৈ আহি পাইছেহি আৰু অলপ যা যোগাৰ চলিছে আৰু অকণমানিবিলাকে আমাক প্ৰশিক্ষণ দিছিলে পূৰবী বৰদলৈ বাইদেৱে। গতিকে বাইদেউৰ লগত আগমুহূৰ্তত আকৌ এবাৰ কোনে কি গাব, কি স্কেলত গাব, আকৌ এবাৰ সিহঁতে অকণমানিবিলাকে খুব প্ৰেক্টিছ কৰাত লাগিছে। আৰু ইতিমধ্যে আমাৰ সময় হৈ আহিছে 4 বজাৰ লগে লগে আমি ঠিক প্ৰাক মুহূৰ্তত সকলো লগ হৈ এনেদৰে এটা দলীয় প্ৰাৰ্থনা কৰি লওঁ আৰু তাৰ লগে লগে পূৰবী বৰদলৈ বাইদেৱে বন্তি প্ৰজ্বলন কৰে আৰু সুন্দৰকৈ বন্তি প্ৰজ্বলন কৰাৰ প্ৰায় লগে লগে 4 বজাৰ লগে লগে আমি সকলোৱে সমস্বৰে ব্ৰহ্মা আদি কৰি প্ৰাৰ্থনাৰে অনুষ্ঠানটোৰ শুভাৰম্ভ কৰোঁ। আৰু সমস্বৰে একেলগে প্ৰাৰ্থনা গোৱাৰ পিছতেই আমাৰ অসম সমিতি চেন্নাইৰ কিডছ ছাব কমিটিৰ সদস্য কংকনা দাসে তেখেতৰ ৱেলকাম স্পীচ আগবঢ়ায় আৰু সকলোকে স্বাগতম কৰে আৰু তাৰপিছতেই কণমানিসকলৰ অনুষ্ঠান আৰম্ভ হয়। নমস্কাৰ জনাইছোঁ। আমি 4 দিনৰ জ্যোতি সংগীতৰ ৱৰ্কশ্বপ কৰিলোঁ। এই 4 দিন পাছত আজি আমাৰ প্ৰডাকশ্যন ডে। আমি কি গান শিকিলোঁ তাকে আজি আপোনালোকৰ আগত পৰিৱেশন কৰিবলৈ ওলাইছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব আৰু যদি কিবা ভুল হৈ যায় তেনেহ'লে শুধৰাই ল'ব। পোনপ্ৰথমে আমাৰ গুৰু পূৰবী বৰদলৈ বৰুৱাক ধন্যবাদ জনাইছোঁ। ইয়াৰ লগতে আজি আমাৰ প্ৰথমটো অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ। এটি কোৰাছেৰে মই সকলোকে কোৰাছ পৰিৱেশন কৰিবলৈ আমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ। এইবাৰ এটিকে পৰিৱেশন কৰিব দক্ষদীপ পাঠক। So let's please welcome দক্ষদীপ পাঠক.
আপোনালোকে চবে দক্ষৰীৰ গান শুনি ভাল পালেনে? বহুত ভাল পালোঁ। বেছ বিশিষ্ট দক্ষৰী। এতিয়া মই মঞ্চলৈ আমন্ত্ৰণ কৰিছোঁ ঋতিকা বৰাক। ধন্যবাদ। Wow, Ritika, তোমাৰ গান বিৰাট ভাল আছিল দেই। বেছ wishes তোমালৈ। আৰু এইবাৰ আমি মাতি আছোঁ our little Srija. So, let's welcome Srija. ধন্যবাদ। নমস্কাৰ। নমস্কাৰ। আপোনালোকে চবে ভাল পায়নে Srijar গান? বহুত ভাল। এতিয়া আমাৰ আৰু এটা স্পেচিয়েল পাৰফৰ্মেন্স আছে। এটা ডুৱেট সং আৰু এই গানটো গাব আয়ুষ এণ্ড নক্সৰী। So let's welcome আয়ুষ এণ্ড নক্সৰী। ধন্যবাদ। আপোনালোকে আমাৰ পাৰফৰ্মেন্সটো শুনি ভাল পালেনে? জনাইছোঁ সুহানা দালয়। So let's please welcome সুহানা দালয়। Hey,
আপোনালোকে মোৰ গান শুনি ভাল লাগিছিলে Thank you. Well, এতিয়া আমি মাতি আছো another special performance by Pranit and team. So, let's welcome Pranit and team. I hope আপনাদের সঙ্গে Pranit और গানগুলি ভাল লাগে Best wishes Pranit এতিয়া মঞ্চলৈ মাতিছো আয়ুষ So please welcome আয়ুষ ধন্যবাদ So let's welcome Jian.
এতিয়া তোমাৰ গান শুনি খুব ভাল লাগিলে। বেষ্ট উইচেছ। এতিয়া মই আৰু এটা টিম পাৰফৰ্মেঞ্চ আছে। পাৰফৰ্ম বাই আয়ুষ, স্বস্তিকা, লক্ষ্মী এণ্ড প্ৰণীত। Very good. নমস্কাৰ। বিশ্ববিজয় নওজোৱান, বিশ্ববিজয় নওজোৱান, বিশ্ববিজয় নওজোৱান, বিশ্ববিজয় নওজোৱান, শক্তিশালী ভাৰতত ওলাই আহা সন্তান তুমি বিপ্লৱৰ, শক্তিশালী ভাৰতত ওলাই আহা সন্তান তুমি বিপ্লৱৰ। বিশ্ববিজয় নওজোৱান, বিশ্ববিজয় নওজোৱান, বিশ্ববিজয় নওজোৱান, বিশ্ববিজয় নওজোৱান, সময় ভয় নকৰিবি মুক্তি যুঁজৰ হুঁচিয়াৰ, মৃত্যু বিজয় কৰিব লাগিব স্বাধীনতাৰ পুলি দুৱাৰ, মৃত্যু বিজয় কৰিব লাগিব স্বাধীনতাৰ পুলি দুৱাৰ। বিশ্ববিজয় নওজোৱান, বিশ্ববিজয় নওজোৱান, বিশ্ববিজয় নওজোৱান, বিশ্ববিজয় নওজোৱান, সংগী মেষ্টি আহিব লাগিছে গৰজে বজ্ৰপাত, শিলা বৃষ্টি ভূমিকম্প হ'ব উল্কাপাত, শিলা বৃষ্টি ভূমিকম্প হ'ব উল্কাপাত। বিশ্ববিজয় নওজোৱান, বিশ্ববিজয় নওজোৱান, বিশ্ববিজয় নওজোৱান, বিশ্ববিজয় নওজোৱান, শক্তিশালী ভাৰতত ওলাই আহা সন্তান তুমি বিপ্লৱৰ, শক্তিশালী ভাৰতত ওলাই আহা সন্তান তুমি বিপ্লৱৰ। বিশ্ববিজয় নওজোৱান, বিশ্ববিজয় নওজোৱান, বিশ্ববিজয় নওজোৱান, বিশ্ববিজয় নওজোৱান। জয় হিন্দ। আশা কৰোঁ আপোনালোকে আমাৰ গান শুনি ভাল পালে। এতিয়া আন এটি গীত গাবলৈ আহি আছে প্ৰণীত হাজৰিকা। So let us all welcome প্ৰণীত হাজৰিকা। ইতৰে পানী যাবি ঐ, ইতৰে পানী যাবি ঐ, ইতৰে পানী যাবি ঐ, সন্ধিয়ালৈ পানী সোণোৱালী চহৰে নগৰে যাবি ঐ, জয়াৰী কীৰ্তি দেশে আগৰে নগৰে ফুৰিবি গৈ, মাটিৰে দেহাতি এৰি জয়মতী, জ্যোতিৰে দেহাতি লৈ যাওঁতি যোগীয়া কীৰ্তিৰ ফিৰা, জানে কি জগতলৈ, ইতৰে পানী যাবি ঐ, ইতৰে পানী যাবি ঐ, এটুপি দুটুপি তিনি টুপি দেহৰ, ইতৰে পানী যাবি ঐ, ইতৰে পানী যাবি ঐ। ধন্যবাদ। Wow, Pratik, তোমাৰ গান বিৰাট
Best wishes to my আৰু আপোনালোকে আমাৰ পাৰফৰ্মেন্সবোৰ ভাল লাগিছেনে? লাগিছে Thank you. Well, এতিয়া আমাৰ হৈ গ'ল the last performance of the day. It's a chorus. And now I welcome all the lovely kids onto the stage to sing the chorus. So now let's get started. Dhanyabad. আৰু এনেদৰে কণমানিসকলে যোৱা 4 দিনৰ কৰ্মশালাত যি 9টি গীত জ্যোতি সংগীত পূৰবী বৰদলৈ বাইদেউৰ ওচৰত প্ৰশিক্ষণ লৈ শিকিলে তাকে আমাক সেই প্ৰডাকশ্যন ডে'ৰ দিনা খুব সুন্দৰকৈ খুব সুশৃংখলভাৱে তেওঁলোকে আমাক গাই শুনালে আৰু তেওঁলোকে গোটেই অনুষ্ঠানটো নিজেই পৰিচালনা কৰিলে আৰু কণমানিহঁতৰ গীতৰ অনুষ্ঠান শেষ হোৱাৰ লগে লগে আমি সিহঁতক কৰ্মশালাত যি প্ৰশিক্ষণ দিলে পূৰবী বৰদলৈ বাইদেউ অসম সমিতি চেন্নাইৰ তৰফৰ পৰা সম্বৰ্ধনা এক অনুষ্ঠান আছিলে গতিকে আমি মৰমৰ চিন স্বৰূপে সম্বৰ্ধনা আগবঢ়াওঁ এটা কোৰ্স এটা সিস্টেমেটিক কোৰ্সৰ মাজেৰে লৈ নগ'লে 8 ঘণ্টাত 9টা গীত তেওঁলোকে সম্পূৰ্ণ মুখস্থ শুদ্ধ উচ্চাৰণেৰে সৈতে গালে শুনিলে গতিকে মই বিশেষ কি ক'ম ধন্যবাদ ক'লে আচলতে বহুত কম হোৱা হ'ব তথাপি অশেষ ধন্যবাদ কৃতজ্ঞতা জনালোঁ পূৰবী বৰদলৈ বাইদেউ সকলোৱে আমি চিনি পাওঁৱেই আমাৰ মৰমীয়াল বাইদেউগৰাকী সংগীতৰ লগত পূৰবী বৰদলৈ বাইদেউ আপোনালৈ আমাৰ স্নেহ ভৰা অশ্ৰদ্ধ প্ৰণাম গোলাম নমস্কাৰে সম্বৰ্ধনা জনাব এয়া প্ৰীতিৰেখা বৰদলৈ আৰু এই যে আমি 4 দিনৰ যি ৱৰ্কশ্বপ কৰিলোঁ আমাৰ মেমৰিটো সদায় মনতেই থাকে তথাপিতো আমি ফটো তুলি ভাল পাওঁ হয় আমি এটা খুব ধুনীয়া বাইদেউ ক্লাছৰ এখন ফটো বাইদেউ সম্বৰ্ধনা জনাব বিচাৰিছোঁ মেমৰি হিচাপে আমাৰ সমিতিৰ সদস্য কংকনা দাস তেখেতে আগবঢ়াব কিন্তু আমি আশা কৰোঁ আমাৰ সদস্যসকলৰ প্ৰত্যেকৰ ঘৰলৈ যাওঁকে তাৰ লগে লগে সমগ্ৰ চেন্নাই দেশে বিদেশে পৃথিৱীৰ সকলো জেগাতে এইটো যাতে ঘূৰি ফুৰক আমাৰ লগটোৰে সৈতে গতিকে আমি মৰমৰ চিন স্বৰূপে আমি আৰু তাৰ পাছতেই কৰ্মশালাত অংশগ্ৰহণ কৰা কণমানিসকলক একোখনকৈ চাৰ্টিফিকেটৰ দিয়াৰ ব্যৱস্থা কৰা হৈছিল
এতিয়া আমাৰ ইমান দিনে কৰ্মশালা শিকা ল'ৰা ছোৱালীসকলক এখনকৈ চাৰ্টিফিকেট দিয়া হ'ব গতিকে এতিয়াৰ পৰা এজন কৰি চাৰ্টিফিকেট দিবলৈ বাইদেউ প্ৰবী বাইদেউ Jian. Jian. Today I would like to say thank you to Purabi Jetai. Thank you very much Purabi Jetai for teaching us duty rocket. It was a wonderful workshop. You know Purabi Jetai, I've learned the first duty rocket from you. Thank you. Very nice, thank you. Very nice. আমাক ইমান ধুনীয়াকে গান শিকোৱাৰ বাবে ধন্যবাদ। Very nice. Thank you, Zeta. আপোনাৰ কাম খুব শিকিলোঁ। এই চাৰিদিন আমাক গান শিকোৱাৰ বাবে ধন্যবাদ। ৰণিতক আহিবলৈ অনুৰোধ জনাওঁ বাবে আশা কৰোঁ আপুনি আগলৈ এনেদৰে গান শিকাই থাকিব আৰু লাগিব ন? আপুনি ইমান কষ্ট কৰি আমাক I'm just doing research. Thank you, Mama, for believing in music and using our gift to bring music to us. Thank you. Wow. Thank you, Rakshit. I'm in last. I'm in last. Thank you, Mama, for teaching us music. আমি মনে রাখি যে ধন্যবাদ। I'm going to tell our family. Thank you, Swastika. Thank you, Dada. আমার দিদি সুশান্তি শিক্ষা যাবে ধন্যবাদ। আৰু এয়াই আছিল আমাৰ প্ৰডাকশ্যন ডে'ৰ মূল আকৰ্ষণ কণমানিহঁতৰ অনুষ্ঠান। যোৱা 4 দিনত 2 ঘণ্টাকৈ সৰ্বমুঠ 8 ঘণ্টাত 9টিকৈ জ্যোতি সংগীত খুব সুন্দৰকৈ আয়ত্ত কৰি তেওঁলোকে খুব শৃংখলাবদ্ধভাৱে নিজৰ অনুষ্ঠানটি নিজেই পৰিচালনা কৰি আমাক সকলোকে সন্মোহিত কৰিলে। তোমালোক সকলোলৈ বহুত মৰম আৰু ধন্যবাদ থাকিল। তাৰ লগতে কৰ্মশালাখনত প্ৰথম দিনাৰ পৰা জড়িত হৈ থকাৰ পৰা শেষলৈকে যিসকলে আমাক উপস্থিতিৰে নিজৰ উৎসাহজনক মন্তব্যৰে উৎসাহিত কৰিলে, সেই সকলো প্ৰতিজন সদস্য, প্ৰতিজন চেন্নাইবাসী, অসম সমিতি চেন্নাইৰ যিসকল কৰ্মকৰ্তা, লগতে আমাৰ ছাব কমিটিৰ সদস্য, আমাৰ সকলোকে সাঙুৰি আমি আমাৰ অন্তৰৰ পৰা বহুত কৃতজ্ঞতা তথা আন্তৰিক ধন্যবাদ জনাইছোঁ। আশা কৰোঁ এনেদৰে আমি সকলোৱে লগ হৈ প্ৰতিজনে প্ৰতিজনক উৎসাহিত কৰি আমি কাম কৰি যাম আৰু কণমানিহঁতক এনেদৰে উৎসাহিত কৰি আমাৰ পিছত প্ৰজন্মক যাতে আমি আগুৱাই লৈ যাব পাৰোঁ তাৰেই কামনা কৰিলোঁ। আৰু শেষত এয়া অনুষ্ঠানৰ শেষত আৰু সকলোৱে ফূৰ্তিৰে ফটো তুলিছে আৰু শেষত অলপমান জলযোগৰ ব্যৱস্থা আছিল। ইয়াৰ লগতে কণমানিহঁতৰ অনুষ্ঠান পৰিৱেশন কৰি মনৰ ভাৱ শুনোৱা হওকচোন। Because I'm now and I don't know how to sing. Huh? Who said you don't?
she was sad because she was nervous and she doesn't want to sing, which is But all it was wrong. wonderful singing. She knows how to sing. তই কি She ক'লি? was Cheerful. nervous, but who wasn't nervous, right? ক। Shrija. Nervous আৰু স্পাদা? and excited. Excited. Ranit? Piece of cake. Piece of cake and icing on top. Cherry on the top. হয় নহয়? আৰু তোমাৰ কি আছিলে? একো নাই? As usual. You do know this was born YouTube, right? Always on a hurry. এইফালে চিট আছে নেকি এটা? হেল্ল'। কেনেকুৱা খানাটো কেনেকুৱা হৈছে? ভাল লাগিছে? বহুত ভাল লাগিছিলে। পুৰিছে নেকি? জ্বলা নেকি? ক্ষীৰটো খাই দিয়া, ক্ষীৰ খোৱা। কেনেকুৱা আছে? ঠিকে আছে? জ্বলা লাগিছে নেকি?